নাম গুণীন্দ্ৰ কৃষ্ণ মহন্ত। মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত ফিজিক্স ডিপাৰ্টমেণ্টত MSc কৰি আছোঁ। মই চাইকেলখন বনাওঁতে একচুৱেলি এদিন ফেচবুকত ৰেণ্ডমলি ভিডিঅ' চাই থাকোঁতে এটা ভিডিঅ' দেখিলোঁ। তাত তেওঁলোকে এটা ড্ৰিলিং মেচিন লৈ পেলাই এখন চাইকেল বনাই আছে। গতিকে সেই আইডিয়াটোকে অলপ মডিফাই কৰিবলৈ বিচাৰিলোঁ। ড্ৰিলিং মেচিনটো লৈ আমি বহুত দূৰ অভিয়াছলি যাব নোৱাৰোঁ আৰু তাৰ কিছুমান ডিছএডভান্টেজ আহি যায়। মই ভাবিলোঁ যে এখন বাইকৰ নিচিনাকৈ এটা ইঞ্জিন লগাই বা এটা ফুৱেল টেংক লগাই এই কামখিনি কৰিব পাৰোঁ নেকি। তাৰপিছত মই নেটত অলপ দূৰ চাৰ্চ মৰাৰ পিছত দেখিলোঁ যে অভিয়াছলি এইখিনি পচিবল হয় আৰু এইখিনি মানে ফৰেইন কাণ্ট্ৰিবিলাকত এইটো বহুত কমন হয়। তেওঁলোকে বেছিকৈ মটৰাইজ বাইচাইকেল চলাই যায়, বহুত ফৰেইন কাণ্ট্ৰি আছে তেনেকুৱা। ত' তাৰপিছত মই তাৰ ওপৰতে অলপ মানে নেটত ৰিচাৰ্চ কৰিলোঁ। তাৰ পাছত মই এটা ইঞ্জিন আৰু ফুৱেল টেংক বা চেইন লৈ এই বস্তুটো কৰিম বুলি ভাবিলোঁ। তাৰ মেইন প্ৰব্লেম এইটো হৈছিলে যে এই বস্তুখিনি ইজিলি এভেইলেবল নহয়। তাৰ পাছত এদিন চাই থাকোঁতে মই ৱেবটো পাহৰি গ'লোঁ। তাত এটা কিট পাই গ'লোঁ, এই গোটেই এছেম্বলিটো পায়। তাত সেই কিটখিনি অৰ্ডাৰ কৰিলোঁ। অৰ্ডাৰ কৰি অনাৰ পাছত বস্তুখিনি লগাই গ'লোঁ আৰু লগোৱাৰ পাছত এতিয়ালৈকে মোৰ এইখন ভাল চলি আছে। মই ডিব্ৰুগড়ৰ পৰা মাজুলী চলাই আহিছোঁ।